হেল্ল' লাষ্ট উইকেণ্ডৰ নিচিনাকৈ আজি আমি গৈ আছোঁ ছেম ডেষ্টিনেশ্যন ছেম প্লেচ মেঘালয়া আৰু গৈ আছোঁ এইটো নদী য'ৰ পৰা উৎপত্তি হৈছে এইটো জেগাত গৈ আছোঁ। গৈ পেলাই আপোনালোকক জেগাখিনিৰ নাম গোটেইখিনি ডিটেইলছ জনাই আছোঁ। এটা চাব লগা ধুনীয়া প্লেচ হয়, পিকনিক প্লেচ হয়, ফেমিলি প্লেচ হয়। আহক। তো আমি আমাৰ চেনেল, আমাৰ ভাই আৰু মোৰ চেনেল ট্ৰেভেল এণ্ড অট'মোটিভ এক্সপ্ল'ৰৰ নতুন ভিডিঅ' এটালৈ আৰম্ভ কৰি দিছোঁ আৰু ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি আছোঁ। বাকী আমি যিমানখিনি বাৰু দেখাই আছোঁ ৰাস্তাত তাত গৈ গোটেই ডেষ্টিনেশ্যনখিনি দেখাই আছোঁ। যিহেতু ফেমিলি পিকনিক হয়, ফেমিলি পিকনিক আহিব পাৰে, ফেমিলি লৈ টুৰ কৰিব পাৰে, আহিব পাৰে, চাব পাৰে জেগাখিনি। গতিকে ব'লক আমাৰ লগত। আমি গৈ আছোঁ সৰুসুৰা ক'ত গৈছোঁ বহুত টাৰ্ণিং ৰাস্তা আমি এতিয়া মাইৰামপুৰ পালোঁ, মানে আমি মেঘালয় এণ্ট্ৰি কৰিলোঁ অলৰেডি। এইটো আমি এতিয়া য'ত গৈ আছোঁ এইটো একচুৱেলি অসম মেঘালয় সীমান্ত হয় যদিও মানে মেঘালয় কিবাতে সোমাব লাগে ষ্টেটত। What a beauty, man! That's the beauty of nature. Finally, আমি অফ-ৰোড পালোঁ। নদী ৰাস্তা খতম হ'ল, এতিয়া অফ-ৰোড ষ্টাৰ্ট। ইয়াৰ পৰা যিখিনি ৰাস্তা ষ্টাৰ্ট হৈছে গোটেইখিনি পাহাৰীয়া ৰাস্তা। চাই থাকক। বহুত কষ্ট কৰি দেখাব আহিছোঁ আপোনাক। মেঘ চব পাহাৰত লাগি গৈ আছে। মেঘাচ্ছন্ন পাহাৰ। তাতে আৰু বতৰটো আজি অলপ মানে ইমান এটা ভাল নহয়, ৰ'দ নাই। মজা মজা মজা। আহিছোঁ ফাইনেলি, ডেষ্টিনেশ্যনটো পাইছোঁ। পাই পেলাই জনাই আছোঁ আপোনালোকক, ডেষ্টিনেশ্যনৰ বিষয়ে গোটেই জনাই আছোঁ। আমি আগত পাৰ্কিংটো কৰি লওঁ। ফাইনেলি আমি গাড়ী পাৰ্কিং কৰিলোঁ ইয়াত আহিলে আপোনালোকে বাইক লৈ যদি আহে তো মানে 20 rupees পাৰ্কিং চাৰ্জ মানে গেটত দিব লাগে। বাকী আপোনাক ডেষ্টিনেশ্যন গোটেই আমাৰ বন্ধু পাৰ্থক আমি এতিয়া একেলগে গোটেই ঠাইখিনি দেখাম আপোনালোকক দেই, এনজয় কৰিম। আমাৰ লগতে আপোনালোকে এনজয় কৰিব। ফাইনেলি গাইজ আমি আহি পালোঁ। এতিয়া ভিউটো দেখিছে বহুতে, ভিউটো দেখি পেলাই গম পাইছে চাগে আমি এতিয়া ক'ত উপস্থিত হৈছোঁ। এইটো হ'ল আপোনাৰ হৌহুৱা, মানে নাগাচিকং হৌহুৱা বুলি কয় এইখনক, আৰু জেনেৰেলি মানুহখিনিয়ে হৌহুৱা বুলিয়েই জানে। ইয়াতে ডিচেম্বৰ আৰু জানুৱাৰী মাহত পিকনিক প্লেচ আছে। পিকনিক প্লেচটো ইপিনে আছে, দেখাই দিম। এতিয়া আমি টপত আহিছোঁ, অলপমান দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এই গোটেইখিনি নজৰা চাওক। এইটো আপোনাৰ মানে ধূপধৰাৰ পৰা আপোনাৰ তনুমঙাৰ ভিতৰত আপোনাৰ 4টা আপোনাৰ মানে ইয়াত অহা ৰাস্তা আছে। আমি এতিয়া আহিছোঁ ধনুমঙাৰ পৰা। মোটামুটি আপোনাৰ হাইৱেৰ পৰা ক'ব গ'লে ধৰক 12 কিলোমিটাৰমান দূৰ হয়, 12 পৰা 14 কিলোমিটাৰমান দূৰ হয়। গতিকে আপোনালোকে আহক, যোনে যোনে অহা নাই, আৰু চাই লওক এবাৰ জেগাখিনি। বিগ ৱাটাৰফল। লাষ্ট উইকেণ্ডত আপোনালোক দেখাইছিলোঁ এটা সৰু ৱাটাৰফল, আৰু এইটো হ'ল বহুত ডাঙৰ ৱাটাৰফল। এইটো আমাৰ একদম ঘৰৰ ওচৰত বুলি ক'লেও ভুল নহয়। সেইটো আমাৰ পল্লৱ পানী খাই আছে, পানী পাৰ হ'ব পৰা নাই এতিয়া।
পানীৰ সোঁতৰ কাৰণে এনেকুৱা গাঁতৰ সৃষ্টি হৈছে চাওক এইটো শিল সম্পূৰ্ণ গাঁত হৈ গৈছে মানে এইটোৰ ছাইডৰ পৰা এনেকুৱা কেতিয়াবা পানী আহি যায় যেতিয়া পাহাৰত বৰষুণ বেছি হয় তেতিয়া মানে পানীৰ সোঁতটো বাঢ়ি যায় আৰু ইয়াৰ ওপৰেদি পানী যায় আপুনি চাওক ইমানমান ওপৰেদি যায় গছ চাওক গছ ভাঙি শিলত খুচি আছে ইমানখিনি হাইটত দি পানী গুচি যায় নাজাৰা চাওক নাজাৰা কেনেকুৱা লাগিছে একদম আল্টিমেট মানে জায়গাটো একদম ফ্ৰেছ ফিল হৈ গৈছে আৰু কিবা ক'ব লগা কি ক'ম আৰু মানে একদম কি হৈ গৈছোঁ আৰু হতভম্ব হৈ গৈছোঁ এনেকুৱা নাজাৰা দেখি আহি পেলাই এবাৰ নাজাৰটো চাওক আমি কেমেৰাত বা আপোনাৰ ফটোত আপোনাক যিমানখিনি দেখাব সিমানখিনি দেখাৰ সম্ভাৱনাও নহয় বা ইমানখিনি দেখাবও নোৱাৰোঁ আপোনালোকে আহক নিজে প্ৰত্যক্ষ কৰক প্ৰত্যক্ষ কৰি নিজে উপলব্ধি কৰিব যে আমি সঁচা কৈছিলোঁ নে মিছা কৈছিলোঁ আহক এবাৰ Have fun! আহক এতিয়া আমি অলপ গা ধুম Let's go! Here I go! মজা Yan ahok, masa lo. Kulen apa ya kulen? Dasar. Wah. Hey dosto! Habis dia jauh dah lalu aku. ইয়াতে তাৰমানে কি হ'ল মানে যিটো পিকনিক প্লেচ আছে পিকনিক প্লেচৰ নিচেই ওচৰত এখন সৰুকৈ মাৰ্কেট এখন আছে য'ত আপোনালোকে খোৱা বোৱা কিছুমান বস্তু পাব কিন্তু আপুনি যিটো ফেচিলিটি বিচাৰে সেইটো নাপাব পাৰে মানে সৰু সুৰা কিছুমান বস্তু আছে সেইটো পাব পাৰে গতিকে ইয়াতে মানে মই ইমানখিনি নকওঁ যে আপুনি নিজে বিচৰা বস্তুটো পাব গতিকে আহক যিমান বস্তু পাব পাৰে এখন সৰুকৈ মাৰ্কেট আছে মই এটা সৰুকৈ এটা কিবা দেখাই আছোঁ আপোনালোকক ঠিক আছে Welcome to Chow Momin Hotel. এইখন হোটেলৰ নাম হ'ল Chow Momin Hotel হা আচ্ছা CS Momin Hotel ইয়াতে চাহ কফি এইটো পৰ্ক হয় বিৰিয়ানী এভৰিথিং ইজ এভেইলেবল ইয়াত আহিলে কণ্টেক্ট কৰিব কি পায় আপোনালোকে ইয়াতে জনাব আমি ইমান ক'ব বিচৰা নাই ঠিক আছে চিকেন আইটেম পাব পৰ্ক আইটেম পাব ফেভৰেট আইটেম পাব ইয়াতে বিৰিয়ানী পাব গতিকে এনজয় ইট আমি এটা চাহ অৰ্ডাৰ দিছোঁ চাহ খাই আছোঁ গুগলি বুলি কয় আমাৰ ইয়াতে এইটো চাই হয় আমি এতিয়া মোৰ ভাই মই মোৰ পাৰ্টনাৰ
আমাৰ যিটো ব্লগ আছে মানে ভিডিঅ' ব্লগ আছে ইউটিউবৰ, সেইটো মোৰ ভাই আৰু মোৰ নিজৰ হয়। গতিকে কাইণ্ডলি প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আমি বহুত সুখী হ'ম আৰু আগলৈ আপোনালোকক নতুন নতুন বস্তু দেখাবৰ কাৰণে সদায় ৰাজি হৈ থাকিম, মানে তৈয়াৰ হৈ থাকিম। গতিকে কাইণ্ডলি প্লিজ এইখিনি হেল্প কৰি দিব। ফাইনেলি বন্ধুসকল, বহুত মানে ফূৰ্তিৰ অন্তত বহুত মানে আমি ফূৰ্তি কৰিলোঁ। আপোনালোকে কি ভাবিছে নাজানো। বাকী কথাটো হ'ল এনেকুৱা, এতিয়া আমি মানে লাহেকৈ ৰাতি হৈ গৈ আছে, আমি ইয়াৰ পৰা যাব ওলালোঁ। ফাইনেলি ভিডিঅ'টো এণ্ড কৰিব টাইম হৈ গ'ল। আপোনালোকে যি ভাল পালে বেয়া পালে কাইণ্ডলি কমেণ্ট কৰি জনাব, আৰু কিবা যদি থাকে আপোনালোকে সেইটোও কমেণ্ট কৰি জনাব পাৰে। যদি আপোনালোকে ঠাইখিনিৰ বিষয়ে বেছি জানিব খোজে, ডিটেইলছত জানিব খোজে, আমি নিশ্চয় আপোনাক মানে এইখিনি মানে হেল্প কৰিম। আৰু এইটো আমাৰ ঘৰৰ পৰা মানে আমি য'ত থাকোঁ তাৰ পৰা ইমান এটা মানে দূৰ জেগাও নহয়, মানে বেছি নিচেই ওচৰত হয় আৰু বহুত বিউটিফুল প্লেচ হয়, পিকনিক প্লেচ হয়। এইটো আপোনাৰ ডিচেম্বৰ আপোনাৰ জানুৱাৰী মাহত আপোনাৰ ইয়াতে বহুত পিকনিক আহে। এনেকুৱা টাইপৰ আপোনাৰ ইয়াতে চাওক, ইয়াতে বহুত নাজাৰা আছে, ইয়াতে মানে ইয়াতে পিকনিক প্লেচ আছে। ইয়াতে যোনে মানে বহুত দূৰৰ ঠাইৰ পৰা মানুহ ইয়াতে পিকনিকৰ কাৰণে আহে ইয়াতে। গতিকে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে কিবা যদি হেল্প বিচাৰে কাইণ্ডলি আপুনি কমেণ্টত কৰিব, আমি নিশ্চয় হেল্প কৰিম। আৰু মোৰ লগত আহিছিলে মোৰ ভাই, আপুনি দেখিছে আমি, আৰু পল্লৱ, এইটো পল্লৱ আছে, এতিয়া ফটো মাৰাত ব্যস্ত হৈ আছে পল্লৱ, আৰু এটি আছে পাৰ্থ। ঠিক আছে, আমি ইহঁতক ৰাস্তাত লগ পাইছোঁ। গতিকে গোটেইখিনি একেলগে এনজয় কৰিলোঁ, ফূৰ্তি কৰিলোঁ। আৰু বাকী মোৰ একো ক'ব লগা নাই, ভিডিঅ'টো এইখিনিতে শেষ কৰিব ওলাইছোঁ। গতিকে নেক্সট আৰু ভিডিঅ' আহি আছে, কাইণ্ডলি আপোনালোকে তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এইখিনি মোৰ ক'ব লগা। ঠিক আছে, টিল দেন টেক কেয়াৰ এণ্ড বাই বাই। বাছ আমি এতিয়া ওলালোঁ যাবলৈ। সৌন্দৰ্য চাওক, নেচাৰেল বিউটি।